তোমাৰ বাৰীৰ বাঁহ গাজ তাৰে কৰিছোঁ খৰিচা, তাকে সলাই লৈ ধান দুল লওঁ, কথাটো মন কৰিছা। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বহুত দিনৰ মূৰত আপোনালোকৰ লগত এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গাহৰি মাংস আৰু বাঁহগাজেৰে। বাঁহগাজৰ খৰিচাৰে বনাম। এই দেখিছে তেলত দিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত মই মাংসখিনি দিছোঁ। মাংসখিনি অকণমান সিজাৰ পাছতহে মই ইয়াত মছলা দিম। মছলা মানে ধৰক যিহেতু মই খৰিচা দিম, সেইকাৰণে বিশেষ নিদিওঁ। জলকীয়া গুড়ি দিছোঁ, গৰম মছলা আৰু অকণমান মিট মছলা, আৰু তাৰ লগতে কেইফুটমান মই নহৰু দি দিছোঁ। আদা দিয়া নাই, বৰ এটা মছলা ইয়াৰ লগত ভাল নালাগিব। যিহেতু মই খৰিচা দিম, অকণমান টেঙা টেঙা নিচিনা হ'ব। অকণমান বেছিকৈ খৰিচা দিলে বেছি টেঙা হ'ব, সেইকাৰণে জোখৰ পৰিমাণে খৰিচা দিব আপোনালোকে। আৰু এতিয়া মই দি দিলোঁ আলুখিনি অলপমান সিজাৰ পাছতহে মই খৰিচা দিম। আৰু গাহৰি মাংস আৰু খৰিচা এই দুটা বস্তু মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰিতা গুণ আছে। গাহৰি মাংসত প্ৰ'টিন, ভিটামিন, খনিজ পদাৰ্থ এইবোৰ থাকে, নহয় জানো? আমি খোৱা এই বাঁহগাজতো বহুতো ঔষধি গুণ আছে। কৰ্কট ৰোগ প্ৰতিৰোধ কৰে, মানুহৰ হজম শক্তি বঢ়ায়, তাৰোপৰি উচ্চ ৰক্তচাপ এই বাঁহগাজে নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেইকাৰণে যিটো সময়ত যিটো ফল কয় যে বতৰৰ ফল বতৰত খাবা, সেইকাৰণে যিটো সময়ত যিটো বস্তু হয় সেইটোৱে আমি খাব লাগে। এয়া মোৰ ধুনীয়া ৰেচিপিটো হৈ গ'ল, আৰু এই দুপৰীয়াৰ সাঁজ মোৰ ভাগৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু জনাবলৈ নাপাহৰিব দেই।